ভেদাইলতা মচন্দৰে মাছৰ জলকণ বনাবলৈ লৈছোঁ। প্ৰথমে তেল গৰম কৰি সৰিয়হ কেইটামান ফুটাই আলু ফ্ৰাই কৰি ল'লোঁ। এতিয়া পেষ্টখিনি দি দিলোঁ, ভেদাইলতা মচন্দৰীৰ পেষ্ট। অলপ লৰাই কেঁচা জলকীয়া কেইটামান দি গৰম পানী ঢালি মাছ কেইটামান দি দিলোঁ। এতিয়া ঢাকনি লগাই অলপ উতলিলে মোৰ মাছৰ জলকণ ৰেডি হৈ গ'ল। আপোনালোকে কেনেদৰে মাছৰ জোল খাই ভাল পায় মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। বাই বাই।